হাই ফ্ৰেণ্ডছ, আজি এটা আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ৰেচিপিটো হৈছে মই দহি বড়া বনাম। তাৰ কাৰণে এই বাতিটোৱে 1.5 বাতি মই মাটি দাইল দিছোঁ আৰু লগতে ধোৱা মগু মই এই বাতিটোৱে আধা বাতি দিছোঁ। ৰাতিতে মই তিয়াই থৈছিলোঁ, তিয়াই পেলাই ফ্ৰিজত থৈ দিছিলোঁ। এয়া চাওকচোন। আৰু ইয়াত মই পিছোতে দিম, এটা জলকীয়া দিম আৰু সৰু অকণমান আদা এডোখৰ দিম। এনেধৰণে মই গ্ৰাইণ্ডাৰ বাতি এটা লৈ লৈছোঁ। তাত মই এই মাটি দাইলখিনি আৰু লগত এতিয়া ধোৱা মগুখিনি মই পিচি লৈছোঁ। আপোনালোকে মাটি দাইল নোখোৱাখিনিয়ে ডাইৰেক্ট মগুটো বনাব পাৰে, ধোৱা মগুত, তেতিয়াও খাবলৈ ভাল হয়। মই খালি অকণমান আজি মিক্স কৰি দিছোঁ। এয়া দেখিছেনে, পিচি ল'লোঁ। তাত এতিয়া মই অকণমান নিমখ ব্যৱহাৰ কৰিম। এতিয়া এডালৰ সহায়েৰে মই ধুনীয়াকৈ ফেটি ল'ম। যিমান আপুনি ফেটিব সিমানেই বৰকেইটা ধুনীয়া হ'ব, কোমল হ'ব। সেইডালে ফেটি পেলাই মই অকণমান দেৰি হাতেৰেও ফেটি দিছোঁ। আপোনালোকে বগা মাটি দাইলটো ব্যৱহাৰ কৰিব পাৰে, য'ত বাকলি নথকা। মই খালি বাকলি থকাটো ব্যৱহাৰ কৰোঁ, এইটোত খাই মই বেছি টেষ্ট পাওঁ। আপোনালোকে যিটো ব্যৱহাৰ কৰে আপোনালোকে নিজৰ কথা। এতিয়া মই দহি বড়া বনাবলৈ আৰম্ভ কৰিম। তাৰ আগতে এইখিনি ঠাণ্ডা পানী হয়, তাত অকণমান মই শিং ব্যৱহাৰ কৰিছোঁ। দেখিছেনে, এইখিনি ঠাণ্ডা পানীত মই অকণমান শিং ব্যৱহাৰ কৰি লৈছোঁ। এইখিনি মই ধুনীয়াকৈ যে ফেটি লৈছিলোঁ, এইখিনি এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। এতিয়া মই এটা এটাকৈ হাতেৰে দি যাম। গেছটো প্ৰথমে কমাই ল'ব, নহ'লে ভিতৰখন নিসিজিব। দেখিছেনে, ভালকৈ হাতেৰে ফেটি লোৱাৰ কাৰণে ইমান ধুনীয়াকৈ ফুলিছে। দেখিছেনে, ইমান ধুনীয়া হৈছে। এনেদৰে কিছুমান বস্তু বনালে গেছবিলাক সদায় কমাই ল'ব লাগে, নহ'লে বাহিৰখন সিজি যাব, ভিতৰখন নিসিজিব। দেখিছেনে, এতিয়া হৈ গ'ল। এতিয়া বনাই থোৱা এই পকৰীকেইটা মই ইয়াত দি দিম। দেখিছেনে, এতিয়া মই 5 মিনিটমান ইয়াত এনেকৈ ডুব যাবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া এইকেইটা এনেধৰণে, দেখিছেনে, পানীটো উলিয়াই দিব। দেখিছেনে,
এতিয়া ইয়াত মই ফেটি লোৱা মিঠা দৈটো ব্যৱহাৰ কৰিছোঁ। মিঠা দৈ ব্যৱহাৰ কৰিলেও ইয়াত অকণমান মই পিঠা চেনিও দিছোঁ। ই যিমান দৈকণ মিঠা হয় সিমান খাবলৈ ভাল হয়। এয়া মই তেতেলী মিঠা চাটনি অকণমান বনাইছিলোঁ, সেয়াও দি দিছোঁ। ওপৰতে মই এইটো চাট মছলা এটা অকণমান দি দিছোঁ। অকণমান চিলি পাউডাৰ দি দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। মোৰ ভিডিঅ'সমূহ যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু শেষলৈকে চোৱাৰ কাৰণে মোৰ ভিডিঅ'টো ধন্যবাদ।